নমস্কাৰ দৰ্শকসকল, ষ্টুডিঅ'ত মই বেদান্ত লাইভ আপোনালোকে চাই আছে ফটোৱা নিউজ। সমগ্ৰ অসমত বৰ্তমান ৰাজনীতিয়ে টোপাল লগা সময়তে কোনো ক্ষেত্ৰত এজন ব্যক্তিয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি কুকুৰ খেদা খাইছে। তেনে এজন ব্যক্তি হয়তো আপোনালোকে প্ৰশ্ন সুধিব মন আছে, আপোনালোকৰো হয়তো আমাৰো সুধিব মন আছে, কিন্তু কোনো এটা নিউজ চেনেলে তেখেতক সাক্ষাৎকাৰ আনিবলৈ সক্ষম হোৱা নাই। যদিওতো আজি আমি আপোনালোকৰ মাজত সেইজন ব্যক্তিক লৈ আহিছোঁ, আজি আপোনালোকৰ মাজত অসত্য ব্যঞ্জন মৰা। গতিকে পোনপ্ৰথমে আমি তেখেতক স্বাগতম জনাম আমাৰ ষ্টুডিঅ'লৈ। হয় দৰ্শকসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ সেইজন ব্যক্তি যিজন ব্যক্তিৰ মন্তব্যই সমগ্ৰ অসমতে তোলপাল লগাইছে, যাৰ নাম হৈছে অসত্য ব্যঞ্জন মৰা। গতিকে পোনপ্ৰথমে আমি তেখেতক অসত্য কোনে আপুনি মোক বিচাৰি আছে মোক মাৰিবা। কোনে বিচাৰিছে? হয় এই যধে মধে য'তে ত'তে যি টি কথা ক'লে এনেকুৱা গতি হ'বই তোৰ, গম পাইছেনে? আৰু নকওঁ কি ক'ৰবাত কিবা মাৰিম বুলি আৰু ক'ব লাগিছিল। এই গতি নহ'লেই তোৰ এইবিলাকৰ কাৰণে হৈছে। হয় দৰ্শকসকল, আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ ফটো নিউজলৈ। মই বেদান্ত লাইভে। গতিকে আমাৰ মাজত উপস্থিত হৈছে বৰ্তমান এইখন মান নাই মাৰা ষ্টুডিঅ'ত অলপ ক'ৰ পৰা কি দাঙি লৈ আহিছোঁ ক'ব নোৱাৰা, অলপ ফ্ৰেছ হৈ আহোঁ নেকি? তই ডাইৰেক্ট শিৱসাগৰৰ পৰা অহা নাইতো, লাইভ আছোঁ। যিখিনি প্ৰশ্ন সুধিম ভালকৈ উত্তৰ দিম। দৰ্শক আছে আমাৰ আগত, ভালকৈ উত্তৰ দিম। দৰ্শক এইটো তোৰ হেৰি নহয়, সভা নহয় যি কবি, আমাৰ ষ্টুডিঅ'ত বহি আছে। হয় দৰ্শকসকল, আপোনালোকক মাইক তই যোগ্য হোৱা নাই মাইকৰ, যোগ্য হ'লে তোক আমি মাইক দিম, বুজিছনে? হয় দৰ্শকসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ বেদান্ত লাইভলৈ। আমাৰ মাজত বৰ্তমান উপস্থিত হৈছে অসত্য ব্যঞ্জন মৰা নহয় বৰা। হয় দৰ্শকসকল, আমাৰ মাজত উপস্থিত হৈছে অসত্য ব্যঞ্জন মৰা। আৰু অসত্য ব্যঞ্জন মৰাক পোনপ্ৰথমে আমি প্ৰশ্ন এটা সুধিম। নমস্কাৰ অসত্য ব্যঞ্জন মৰা, তোমাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালৈ এটা প্ৰশ্ন, এই য'তে ত'তে যি টি কথা আপুনি কিয় কৈ মৰেহে? এইটো কি আকৌ? পাঁচ মাৰি দিম। হে প্ৰভু! হয় দৰ্শকসকল, দেখিছে তেখেতে ষ্টুডিঅ'ত কেনেকৈ পাঞ্চ মাৰিব আহিছে। বৰ্তমান আপোনালোকে দেখিছে তেখেতে পাঞ্চ মৰা হৈ পহু খেদা আহিছে, কুকুৰ খেদা আহিছে য'তে ত'তে। শিৱসাগৰত তেখেতক বন্দিত্ব জীৱন কটাইছে ক'ৰবাত বাংলা ঘৰত। এইবিলাক কথা ক'ব নাংগে নেকি? কৈছোঁ আৰু বৰ কৈ থকা দেখোঁ, লেভেল দি থকা দেখোঁ, সেইকাৰণে কৈছোঁ আৰু তেওঁ য'তে ত'তে ক'ব নাংগে। হয় দৰ্শকসকল, আজি তেখেতে আমাৰ ষ্টুডিঅ'ৰ মাজত আহিছে। প্ৰথমে তেওঁৰ মুখৰ পৰা শুনিম। ষ্টুডিঅ'ত আপুনি ক'ৰ পৰা কেনেকৈ আহিলে কওকচোন, আমাৰ দৰ্শকসকলক কৈ দিয়ক। ক'ৰ পৰা আহিছে বৰ্তমান? সভাত গৈছিলোঁ। সভাত গৈছিল, তাৰপিছত কুকুৰ খেদা দিছে। বাপ কোনে দিছে কুকুৰ খেদা? ৰাইজে। দেখিছাহে, ৰাইজে কুকুৰ খেদা দিছে। দৰ্শক আছে ৰ, অলপ লাহে লাহে ক'ব, ৰৈয়ে আছে মাৰিবা। আহিছে নেকি নে? নাই ক'ৰবাত আকৌ মোৰ ষ্টুডিঅ' ভাঙবো, তই মৰা মৰ, মোৰ কথা নাই, মোৰ ষ্টুডিঅ' নমৰিলেই হ'ল। হয় দৰ্শকসকল, পুনৰ আপোনালোক স্বাগতম জনাইছোঁ বেদান্ত লাইভলৈ। যি বেদান্ত লাইভত আমাৰ মাজত সেই তোৰ নাম বেদান্ত না কলিতা নে বৰা? মই দিম, কৈ আছোঁ না। হয় দৰ্শকসকল, পুনৰ আপোনালোক স্বাগতম জনাইছোঁ বেদান্ত লাইভলৈ। যি বেদান্ত লাইভত আমাৰ মাজত আজি বিতৰ্কিত সেই ব্যক্তিজন উপস্থিত আছে, যাৰ নাম হৈছে অসত্য ব্যঞ্জন মৰা। তেখেতৰ অসত্য নাম অসত্য ব্যঞ্জন মৰা কিয় হ'ল, আমি পোনপ্ৰথমে তেখেতৰ ওচৰলৈ জানি আহিছোঁ। নমস্কাৰ, পোনপ্ৰথমে আমাৰ ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাৰ নাম অসত্য ব্যঞ্জন মৰা কিয় হ'ল মোক জনাওকচোন। সত্য কি হ'ল মানে, মই প্ৰথমে সত্য আহিছিলোঁ। পৰিস্থিতি এনেকুৱাকৈ টানি এৰিলা, ঠেলি এৰিলা, টানি এৰিলা, ঠেলি এৰিলা, অসত্য হ'বলৈ বাধ্য। আচ্ছা। বৰ্তমান আৰু এটা পোনপ্ৰথম প্ৰশ্ন আহিছোঁ। বৰ্তমান সকলোতে ৰাজনীতিৰ পৰা লগাইছে, আৰু আপুনিও কোনোবা এখন মঞ্চত আপুনিও আপোনাৰ বক্তৃতা দিবলৈ গৈছিলোঁ। তেনে পৰ্যায়ত আপুনি সেই মানুহৰ পৰা, সেই স্থানীয় ব্যক্তিৰ পৰা আপোনালোকে শুনিবলৈ পোৱা মতে আপুনি পহু খেদা আহিছে আৰু আপুনি আত্মগোপন কৰি আছিল, কথাটো সত্যনে? আমি অসত্য ব্যঞ্জন মৰাৰ পৰা সত্যতা বিচাৰি আমি এখেতৰ চলাই আহিছোঁ, কথাটো সত্যনে? এনচাৰ মি ফাৰ্ষ্ট, কথাটো সত্যনে?
আপুনি পৌকেটা খাইছিল নে নাই কথাটো সত্য নে মানে এনসাৰ মি ফাৰ্ষ্ট কথাটো সত্য নে এনসাৰ মি অসত্য ৰঞ্জন বেৰাই আমাৰ কেমেৰাৰ সন্মুখত উত্তৰ দিবলৈ ভয় কৰিছে কথাটো কবা চান্স দিয়ে নেকি এনসাৰ মি ফাৰ্ষ্ট কথাটো সত্য নে অসত্য ৰঞ্জন বেৰা সত্য কথা কেতিয়াও নকয় গতিকে হেৰিটো শুন এনসাৰ মি ফাৰ্ষ্ট কথাটো সত্য নে কি হ'ব মোৰ কপা অসত্য ৰঞ্জন বৰাই নিজৰ স্থিতি স্পষ্ট কৰাৰ পৰা বিৰত আছে তেখেতে জনাইছে যে হয় তেখেতে পৌষ এটা খাইছিল কিয়নো তেখেতে য'তে ত'তে যি টি মন্তব্য কৰে আৰু সেই মন্তব্যৰ বাবে তেখেতে জন্মগতভাৱে দুখ আৰু সেই জন্মগত দুখটো থাকি গ'ল সেইকাৰণে য'তে ত'তে কুকুৰ ভোকা দি তেখেতে ভোকা স্বভাৱটো সৰুৰ পৰাই যোৱা নাই এতিয়া পোনপ্ৰথমে মই অসত্যৰ ব্যঞ্জন বৰাৰ ওচৰলৈ আহিছোঁ বৰ্তমান সকলোৱে নিজৰ নিজৰ ৰাজনীতিৰ স্থিতি স্পষ্ট কৰিছে আপোনাৰ ৰাজনীতিৰ স্থিতি কি আপুনি দলাৰ বগৰী হ'ব বিচাৰে না আপুনি নিজৰ জেগাত নিজে দলা বগৰী হ'লে ভাল একবাৰ ইফালে যা একবাৰ সিফালে যা মুঠতে আহা যাৱা আৰু চলি হয় দৰ্শকসকল আপুনি এনেকুৱা এজন ব্যক্তিৰ পৰা এনেকুৱা এজন মত দেখিছে যে তেখেতে দলৰ বগৰীক বেছি ভাল পায় কিয়নো দলৰ বগৰী ইফালৰ পৰা সিফালে সিফালৰ পৰা ইফালে ইফালৰ পৰা সিফালে তেখেতে নিজৰ মত পোষণ কৰি থাকিব পাৰে আৰু অসত্যৰ ব্যঞ্জন বৰাৰ পৰা আৰু কিছু কিছু কথা আমি জানিবলৈ পাম কি হয় ভাই এই নাই দে অসত্য ব্যঞ্জন বৰাক আমি হয় সত্যৰ হয় সত্য অসত্য আমি সকলোবোৰ জানিবলৈ বিচাৰিম আজি অসত্য ব্যঞ্জন বৰাৰ ওচৰত পোনপ্ৰথমতে আকৌ এবাৰ এটা আমাৰ দৰ্শকসকলে এটা কথা জানিব বিচাৰিছে এই আপুনি যে য'তে ত'তে যিকোনো কথাবিলাক কয় আপুনি সেই কথাবিলাক ক'বলৈ সাহস ক'ত পায় আৰু আপুনি নাভাবেনে আপোনাৰ কথাবোৰৰ বাবে আপোনাৰ ওচৰে পাজৰে থকা মানুহৰ ওচৰত বিষয়বস্তু বিয়পাইছে আপুনি নাই 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 মই একো এইগিলা বিয়পোৱা মোৰ কথাই কথা এক কথা আপুনি এক কথা মানুহ হিচাপে যদি থাকে তেনেহ'লে আপোনাৰ এনেকুৱা লগা নাই নে বৰ্তমান সময়ত আপুনি ক'তো যাব নোৱাৰে ওলোৱা সময়তে আপোনাক কোনোবাই আক্ৰমণ কৰাৰ সম্ভাৱনা আছে আছে এতিয়া কি কৰিব এনসাৰ মি ফাৰ্ষ্ট আপুনি যে মই অসমবাসীৰ হৈ এইটো প্ৰশ্ন আপোনাক সুধিছোঁ আপুনি যে য'তে ত'তে যিকোনো প্ৰশ্ন মোৰ আপুনি আউলীয়া বৌলীয়া কুকুৰৰ নিচিনা ভাদ মাহৰ কাতি মাহৰ কুকুৰৰ নিচিনা যে আপুনি বকি মৰে আপুনি কথাবিলাক যে বকি মৰে আপুনি নাজানে আপোনাৰ কাৰণে গোটেই অসমখন বেয়া হৈ পৰিছে আপুনি নাজানে গোটেই অসমখনে ধ্বংস হৈ যাব আপোনাৰ কথাবিলাকত আপুনি কিয় এনেকুৱা ধৰণৰ মন্তব্য আপুনি প্ৰকাশ কৰে যিহেতু সেই মন্তব্যৰ দ্বাৰা আপোনাৰ সাধাৰণ ব্যক্তিৰ অপকাৰ হয় আপুনি নাজানে আপোনাৰ এটা মন্তব্যই 10জন ব্যক্তিক অনিষ্ট কৰিব পাৰে এনসাৰ মি ফাৰ্ষ্ট আপুনি ক'ত অধিকাৰ পালে আপোনাক কোনে ইমান অধিকাৰ দিলে অসমখন বিষয়বস্তু বিয়পাবলৈ কোনে দিলে এনসাৰ মি ফাৰ্ষ্ট আপোনাক এই শাসন আপোনাৰ যি বৰ্তমান শাসন চলি আছে সেই শাসনত আপোনাক যিকোনো কোনো এটা সাম্প্ৰদায়িক মন্তব্য দিবলৈ আপোনাক কোনে অধিকাৰ দিলে এনসাৰ মি ফাৰ্ষ্ট আপুনি কওকচোন শিৱসাগৰ ঘটনাৰ বিষয়ে আপুনি কওকচোন শিৱসাগৰত কি ঘটিছিল আপোনাৰ লগত আৰু আপুনি আত্মগোপন কৰি কিয় আছিলে কি কৰা হে মই এইটোৰ কাৰণে মই শিৱসাগৰৰ পৰা খেদা খাইছোঁ হয় দৰ্শকসকল অসত্য ব্যঞ্জন বৰাই শিৱসাগৰৰ পৰা কিয় খেদা খাইছিল আপোনালোকে হয়তো গম পাইছে তেখেতৰ এটা মন্তব্য আৰু তেখেতৰ এটা কুৎসিত স্বভাৱে তেখেতক শিৱসাগৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে যিহেতু তেখেতে এজন সাংবাদিকৰ ওপৰত হাত উঠাবলৈ চেষ্টা কৰিছে বৰ্তমান কেমেৰাৰ সন্মুখত এজন কেমেৰাৰ সন্মুখত দেখিছেনে আপোনাৰ অসত্য ব্যঞ্জন বৰাই কেনেকৈ শিৱসাগৰৰ পৰা মানুহ বিচাৰি বিচাৰি আহি ফুৰিছে এতিয়া অসত্য ব্যঞ্জন বৰাই মাৰিলে মাৰিলে অসত্য ব্যঞ্জন বৰা অসত্য ব্যঞ্জন বৰা কেনেকৈ শিৱসাগৰৰ পৰা মানুহ বিচাৰি আহি তেখেতক মাৰিবলৈ বাধ্য ঘূৰি ফুৰি আছে তেখেতৰ সেই অসত্য বাণীৰ বাবে আৰু তেখেতে হয়তো মাৰ খাব পাৰে ক'ৰবাত আৰু তেখেতে দেখিছে এজন সাংবাদিকক কেনেকৈ হাত উঠাইছে তেখেতে পাঞ্চ মাৰিম বুলি কৈছে গতিকে মই এটাই কথা ক'ম আপোনালোকে সেই অসত্য ব্যঞ্জন বৰাক সম্পূৰ্ণৰূপে আপোনালোকে বহিষ্কাৰ কৰক তেওঁৰ সেই মন্তব্যক আপোনালোকে কোনো ধৰণৰ আপোনালোকে আলৈ আথনি নিদিব আৰু মন্তব্যক তেওঁলোকে বিৰত কৰক য'তে ত'তে যিকোনো মন্তব্য তেখেতে দিবই আৰু আপোনালোকে সেইবিলাক বিৰত কৰক তেখেতক একদম বন্ধ কৰি দিয়ক আৰু মই এটা কথা ক'ম আমাৰ অসমখন অসম হৈয়ে থাকিবলৈ দিয়ক কিয়নো সাম্প্ৰদায়িক বিষয়বস্তু বিয়াবলৈ এইখন আপোনালোকৰ কোনো ধৰণৰ ইংলেণ্ডৰ ৰাজত্ব নহয় যেনেকৈ ইংৰাজী আগতে ইয়াতে ৰাজত্ব কৰিছিল ডিভাইড এণ্ড ৰুল কৰিছিল তেনেকৈ ডিভাইড এণ্ড ৰুল নকৰিব হিন্দু মুছলমান খ্ৰীষ্টান সকলো ধৰ্মৰ লোকে একগত হৈ মিলিজুলি আমি থাকোঁ সকলোকে আমি মিলিজুলি থাকোঁ আৰু আমি আগবাঢ়ি যাওঁ তাকে কামনা কৰিছোঁ গতিকে আমাৰ
অসত্য সত্য নে সত্য ই গৰুটো অসত্য হৈ থকা নাই এতিয়া অসত্য হৈছে পিনি যা মাৰ ইয়াক ধৰিলে মাৰ সি মোক মাৰ ইয়াক হয় দৰ্শকসকল দেখিছেনে অসত্য পেঞ্জন বৰা কেনেকৈ দেখিছেনে কেনেকৈ বিচাৰি আছে এয়া আপোনালোকে দেখিছে অসত্য পেঞ্জন বৰা আমাৰ মাজত স্থিৰ গৈছে আৰু আজি শ্ৰোতা আমি ইমানলৈ সমাপ্ত কৰিম গতিকে দেশখন অসমখন কেতিয়াও জ্বলিব নিদিব আজি শ্ৰোতা সমাপ্ত কৰিম ধন্যবাদ জয় অসম জয় হিন্দ